নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। মই APSCৰ CC মেইনছৰ ওপৰত অসমীয়াত এনচাৰ ৰাইটিঙৰ ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ। আপোনালোকে যদি কোনোবাই চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া হৈ আছে, নাইবা মোৰ চেনেলটো চেক আউট কৰিলে আপোনালোকে GS পেপাৰ 1, 2 আৰু 3ৰ বাবে আপোনালোকে পাই যাব। আজি GS পেপাৰ 4, যিখন ইথিক্স, ইণ্টিগ্ৰিটি এণ্ড এপ্টিটিউড পেপাৰ হয়, সেইখন পেপাৰৰ ওপৰত এটা কেছ ষ্টাডি লৈ আহিছোঁ। কাৰণ মেইনছত আপোনালোকক GS 4 পেপাৰত কেছ ষ্টাডি কমেও 6ৰ পৰা 7টামান বা বেছিকৈও আহিব পাৰে। কেছ ষ্টাডি বস্তুটো এনেকুৱা, আপোনাক এটা টপিক দিব, সেইটোক পঢ়ি আপুনি আপোনাৰ বিবেচনা কি, আপুনি তেনেকুৱা পৰিস্থিতিত আপুনি কি কাম কৰিব, কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব, তাৰ ওপৰত এইটো হয় কেছ ষ্টাডিটো। আহকচোন চাওঁ, আপোনালোকে এটা আইডিয়া কৰিব পাৰিব কেনেকুৱা আৰু কেনেকৈ লিখিব লাগিব। যিটো কেছ ষ্টাডি ইংলিছত আছিলে, কিন্তু মই অসমীয়ালৈ ট্ৰান্সলেট কৰি আপোনালোকৰ ওচৰলৈ আহিছোঁ। সেয়েহে কিছুমান শব্দ নিমিলিব পাৰে, তাৰ বাবে ক্ষমা কৰিব। আপোনালোকে নিজেই অলপ চালে বস্তুটো বুজি পাব। কেছ ষ্টাডি হৈছে, আপুনি বিত্ত মন্ত্ৰালয়ত কৰ্মৰত চৰকাৰী কৰ্মচাৰী। বিত্তীয় লেনদেন পৰ্যালোচনা আৰু অনুমোদনৰ বাবে আপুনি দায়বদ্ধ। এদিন আপুনি বিদেশী বেংক একাউণ্টলৈ বৃহৎ পৰিমাণৰ ধন পঠিয়াবলৈ অনুৰোধ লাভ কৰে। অনুৰোধটো আপোনাৰ মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই কৰিছে। আপুনি এই অনুৰোধত সন্দেহ প্ৰকাশ কৰিছে আৰু বিষয়াজনক কিয় টকা পঠিওৱা হৈছে সেই কথা বুজাবলৈ কয়। বিষয়াজনে আপোনাক কয় যে এই ধন চৰকাৰে চলাই থকা এটা গোপন প্ৰকল্পৰ বাবে। এই ব্যাখ্যাত আপুনি সন্তুষ্ট নহয় আৰু বিষয়াজনক অধিক তথ্য দিবলৈ অস্বীকাৰ কৰে আৰু কয় যে আপুনি ধন হস্তান্তৰৰ অনুমোদন দিব লাগিব, নহ'লে আপোনাৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব। মানে বৰ্খাস্ত আপোনাক কৰিম বুলি কৈছে ওপৰৰ বিষয়াজনে, যদি আপুনি ট্ৰান্সলেট নহয়। তেনে পৰিস্থিতিত আপুনি কি কৰিব, সেইটোৱে হ'ব প্ৰশ্নটো। এটা কেছ ষ্টাডি দিব, এনেকৈ এটা প্ৰশ্ন দিব, তাৰ ওপৰত আমি লিখিব লাগিব। যি কৈছে এই পৰিস্থিতিত আপুনি কি কৰা উচিত। আমি প্ৰথমতে ইন্ট্ৰডাকশ্যনখিনি লিখিম। এই গোচৰটো বিত্ত মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই গোপন চৰকাৰী প্ৰকল্পৰ বাবে বিদেশী বেংক একাউণ্টলৈ বৃহৎ পৰিমাণৰ ধন হস্তান্তৰ কৰিবলৈ অনুৰোধ জনাইছে। বিত্তীয় লেনদেন পৰ্যালোচনা আৰু অনুমোদনৰ দায়িত্বত থকা চৰকাৰী কৰ্মচাৰীজনে এই অনুৰোধত সন্দেহ প্ৰকাশ কৰি বিষয়াজনক অধিক তথ্য বিচাৰিছে, যদিও বিষয়াজনে নাকচ কৰি বদলিৰ অনুমোদন নিদিলে কৰ্মচাৰীজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা ভাবুকি দিয়ে। এইখিনি হ'ল ইন্ট্ৰডাকশ্যনখিনি। এতিয়া আমি লিখিম বডি পাৰ্টখিনি। বডি পাৰ্টখিনি আপোনালোকে এনেকৈ লিখিব। সংলগ্ন অংশীদাৰসকল বিত্তীয় লেনদেন পৰ্যালোচনা আৰু অনুমোদনৰ বাবে দায়বদ্ধ কৰ্মচাৰী। নেক্সট পদ আহিব অনুৰোধ কৰা জ্যেষ্ঠ বিষয়া, বিত্ত মন্ত্ৰালয়ৰ অন্য অংশীদাৰসকলে কৰদাতা আৰু সামগ্ৰিকভাৱে জনসাধাৰণক। জড়িত নৈতিক বিষয়সমূহ হৈছে অখণ্ডতা, দুৰ্নীতি, চৰকাৰী ধনৰ অপব্যৱহাৰ, স্বচ্ছতাৰ অভাৱ, জবাবদিহিতা আৰু গোপনীয়তাৰ মাজত স্বাৰ্থৰ সংঘাত। নেক্সট আহিব উপলব্ধ বিকল্পসমূহ। ধন হস্তান্তৰ অনুমোদন কৰা। সন্দেহ আৰু তথ্যৰ অভাৱৰ মাজতো তেওঁ ধন হস্তান্তৰ অনুমোদন দিব পাৰে, যিয়ে চৰকাৰ আৰু কৰদাতাৰ বাবে সম্ভাৱ্যভাৱে নেতিবাচক পৰিণতিৰ সৃষ্টি কৰিব পাৰে। নেক্সট আহিব ইয়াৰ ধন হস্তান্তৰ অনুমোদন কৰে লাভ কি হ'ব। ই জ্যেষ্ঠ বিষয়াজনৰ সৈতে সংঘৰ্ষ আৰু সম্ভাৱ্য চাকৰি হেৰুৱাৰ পৰা হাত সাৰিব পাৰে, আৰু ই সম্ভাৱ্যভাৱে চৰকাৰৰ বাবে এটা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ কৰাত সহায় কৰিব পাৰে। আৰু ইয়াৰ ক্ষতি কি হ'ব? ক্ষতি হ'ব আপোনালোকৰ, ইয়াৰ ফলত দুৰ্নীতি আৰু চৰকাৰী ধনৰ অপব্যৱহাৰ সম্ভৱ হ'ব পাৰে। ইয়াৰ কৰ্মচাৰীজনৰ নৈতিক আৰু পেছাদাৰী বাধ্যবাধকতা ভংগ বুলি ধৰিব পাৰি। পৰৱৰ্তী সময়ত এই বদলি কোনো বৈধ উদ্দেশ্যৰ বাবে কৰা হোৱা নাই বুলি গম পালে চৰকাৰৰ প্ৰতি জনসাধাৰণৰ আস্থা ক্ষতিগ্ৰস্ত হ'ব পাৰে। তাৰপিছত নেক্সট আহিব বদলি অনুমোদন দিবলৈ অস্বীকাৰ কৰা। তেওঁ বদলি অনুমোদন দিবলৈ অস্বীকাৰ কৰিব পাৰে আৰু সম্ভাৱ্যময়ভাৱে চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰ ভাবুকিৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ পৰা লাভ কি হ'ব? ই নৈতিক মানদণ্ড ৰক্ষা কৰিব পাৰে আৰু চৰকাৰী ধনৰ অপব্যৱহাৰ ৰোধ কৰিব পাৰে। ই স্বচ্ছতা, জবাবদিহিতা আৰু ৰাজহুৱা ধনৰ দায়িত্বশীল ব্যৱহাৰৰ নৈতিক মানদণ্ড ৰক্ষা কৰিব পাৰে। ক্ষতিটো কি হ'ব? তেওঁলোকে চৰকাৰৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰা বুলি ধৰা পৰিলে কৰ্মচাৰীজনৰ বাবে আইনী পৰিণতি হ'ব পাৰে, আৰু ই গোপন প্ৰকল্পটোৰ অগ্ৰগতি আৰু ইয়াৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাব পাৰে। নেক্সট পইণ্ট আহিব উচ্চ কৰ্তৃপক্ষলৈ বিষয়টো বৃদ্ধি কৰা, মানে তেওঁলৈ পঠিয়াই দিয়া। তেওঁ বা তাই মন্ত্ৰালয়ৰ ভিতৰৰ উচ্চ কৰ্তৃপক্ষলৈ বিষয়টো বৃদ্ধি কৰিব পাৰে বা সংক্ষিপ্ত দুৰ্নীতি বিৰোধী সংস্থাক জনাই দিব পাৰে। লাভ ইয়াৰ দ্বাৰা স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰিব পৰা যাব। ক্ষতি ইয়াৰ ফলত প্ৰতিশোধ আৰু সম্ভাৱ্য চাকৰি হেৰুৱাবও পাৰে। তাৰ নেক্সট এটা পইণ্ট আহিব তেওঁ সমতা অনুসৰি বিষয়টোৰ তদন্তৰ বাবে স্থিতি লওক।
তেওঁ নিজৰ ক্ষমতা অনুসৰি বিষয়টোৰ অধিক তদন্তৰ বাবে স্থিতি ল'ব পাৰে আৰু বদলি বৈধ বুলি তেওঁলোকে সন্তুষ্ট নোহোৱালৈকে অনুমোদন ৰখাব পাৰে। যদি কিবা সন্দেহজনক পোৱা যায় তেন্তে কৰ্মচাৰীজনে উচ্চ কৰ্তৃপক্ষৰ সৈতে বৈঠকত আলোচনা কৰি বিষয়টো আলোচনা কৰিবলৈ অনুৰোধ কৰিব পাৰে। এইখিনিলৈকে হ'ব আপোনাৰ বডিখিনি। তাৰপিছত নেক্সট আহিব আপোনালোকৰ কনক্লুজন অৰ্থাৎ সামৰণি। এই পৰিস্থিতিত চৰকাৰী কৰ্মচাৰীজনে নিজৰ ক্ষমতা অনুসৰি বিষয়টোৰ অধিক তদন্তৰ বাবে থিয় দিব লাগে আৰু বদলি বৈধ বুলি তেওঁলোকে সন্তুষ্ট নোহোৱালৈকে অনুমোদন ৰখাব লাগে। যদি কিবা সন্দেহজনক কথা পোৱা যায় তেন্তে মন্ত্ৰালয়ৰ ভিতৰৰ উচ্চ কৰ্তৃপক্ষলৈ বিষয়টো লৈ সংশ্লিষ্ট দুৰ্নীতি বিৰোধী সংস্থাক খবৰ দিব পাৰে আৰু এই বিকল্পই নৈতিক মানদণ্ড ৰক্ষা কৰে আৰু স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰাৰ লগতে কৰ্মচাৰীজনক সম্ভাৱ্য প্ৰতিশোধৰ পৰা ৰক্ষা কৰে। চৰকাৰী কৰ্মচাৰীসকলে ব্যক্তিগত স্বাৰ্থ বা চাকৰি হেৰুওৱাৰ ভাবুকিৰ ওপৰত জনস্বাৰ্থ আৰু নৈতিক মানদণ্ডক অগ্ৰাধিকাৰ দিয়াটো গুৰুত্বপূৰ্ণ। ইমানেই আছিলে প্ৰশ্নটো। কেছ ষ্টাডিবিলাক আহিলে তেনেকৈয়ে লিখিব লাগিব। আপোনালোকে বিভিন্ন ধৰণৰ পইণ্ট দিও লিখিব পাৰে বা আপোনালোকে যিটো বা এক্সট্ৰাকৈ নিজাকৈ এটা পইণ্ট দিও লিখিব পাৰে। তেনেকুৱাই আছিলে আৰু কেছ ষ্টাডিৰ ওপৰত মই আৰু ভিডিঅ' আনিম, তেতিয়া আৰু অলপ গম পাব। আজি ভিডিঅ'টো ইমানেই আছিলে। আৰু মানে অসমীয়াত ট্ৰান্সলেট কৰিবলৈ লিখোঁতে অলপ শব্দৰ গাঁথনিটো অলপ খেলিমেলি হয়, সেয়েহে ক্ষমা কৰিব। আপোনালোকে নিজে অলপ যদি বুজি পাইছে বস্তুটো কি ক'ব বিচাৰিছে কেছে, তেন্তে আপোনালোকে নিজে এটা লিখি ল'ব। এইটোতো আছেই, আপোনালোকে এইটোৰ পৰা চাই বা নিজেও অলপ কিছুমান কথা এড কৰি আপোনালোকে লিখিব পাৰে। যেনেকৈ লেক্সিকনৰ কিতাপো আছে, তাৰ পৰা আপোনালোকে অলপ কিছু পইণ্ট আনি ইয়াত লিখিব পাৰে। ইমানেই আছিলে ভিডিঅ'টো। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।